নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। যিসকলৰ হাতত আধাৰ কাৰ্ড আছে, যদি আপোনালোকৰ হাতত যিখন আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডখনৰ লগত এতিয়ালৈকে কোনো ধৰণৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰা নাই, অৰ্থাৎ ৰেজিষ্টাৰ কৰা নাই বা লিংক কৰা নাই। আপোনালোকে এতিয়াৰে পৰা কোনো ধৰণৰ লিংক নকৰাকৈ বা পঞ্জীয়ন নকৰাকৈ আপোনালোকে নিজৰ আধাৰ কাৰ্ড অতি সহজতে ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। প্ৰথমে যিটো আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে UIDAI, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে আন এটা অপশ্যন দেখিব মাই আধাৰ। সেই মাই আধাৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। মাই আধাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আন এটা অপশ্যন আহিব আধাৰ PVC কাৰ্ড। তাত আপোনালোকে ক্লিক কৰিব লাগিব। আধাৰ PVC কাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো 12টা সংখ্যাৰ নাম্বাৰ আছে, সেই 12টা সংখ্যাৰ নাম্বাৰ আপোনালোকে এণ্টাৰ কৰিব লাগিব। তাত আপোনালোকে সন্নিৱিষ্ট কৰিব লাগিব। সেই 12টা সংখ্যা নাম্বাৰ আপোনালোকে সন্নিৱিষ্ট কৰাৰ পিছত আপোনালোকে এটা কেপচা কোড পাব। সেই কেপচা কোডটো আপোনালোকে ধুনীয়াকৈ বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত এটা অপশ্যন দেখা পাব যে মাই মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ। যদি আপোনালোকে কোনো ধৰণৰ আগত মোবাইল নাম্বাৰৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেতিয়াহ'লে আপোনালোকে মাই মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ্ড ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা মোবাইল নাম্বাৰ সন্নিৱিষ্ট কৰিব লাগিব। যিকোনো এটা মোবাইল নাম্বাৰ সন্নিৱিষ্ট কৰিব লাগিব। সেই মোবাইল নম্বৰ আপোনাৰ তাত এটা OTP যাব। সেই OTPটো যোৱাৰ পিছত আপোনালোকে OTPটো সন্নিৱিষ্ট কৰিব লাগিব। আপোনালোকে এণ্টাৰ কৰিব লাগিব বা ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানিব পাৰিলে কেনেকৈ কোনো ধৰণৰ মোবাইল নাম্বাৰ নোহোৱাকৈ ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।